गरेस्वर नावकाता हालामनि सुक्लाय दैसायाव सुवाकपुर औबारि बारवारि दुर्गा फुजा सामलाय आफादा रंजा खुसियै बिमा दुर्गा देवीनि मुसुखाखौ दैयाव फोजावहरो। दिनै दमासि सानाव फुंबिलि समनिफ्रायनो फुजा मण्डपाव बिमा दुर्गा देवीनि बोर लानो गोबां सिबियारिफोरा थुबुर जाफैयो। बेबायदिनो गरेस्वर सुवाकपुर आरो नावकाता ओनसोलनि फुजा मण्डपफोरावबो गोबां सिबियारिनि थुबुर जानायखौ नुनो मोन्दों आरो बिमा दुर्गा देवीनि बोर लानानै सिबियारिफोरा बिदाय होनायखौबो नुनो मोनो। हादोरसानि दाब दाब जायगायाव बिमा दुर्गा देवीखौ बिदाय होनाय बादिनो गरेस्वर नावकाता हालामनि सुक्लाय दैसायाव सुवाकपुर औबारि दुर्गा फुजा सामलाय आफाद, नावकाता बारवारि दुर्गा फुजा सामलाय आफाद आरो ओनसोलनि गोबां गुबुन गुबुन फुजा सामलाय आफादा बिमा दुर्गा देवीनि मुसुखाखौ बिदाय होयो। सुवाकपुर औबारि बारवारि दुर्गा पূजार उदযাপন সুকলমে সমাপ্ত কৰিছোঁ বুলি এতিয়ালৈকে সম্ভৱতঃ মূৰ্তি মানে বিসৰ্জন দিয়াৰ পিছত আমি নদীৰ ঘাটত অলপ আনন্দ প্ৰকাশ কৰিছোঁ। সেয়েহে গোটেইখিনি এতিয়ালৈকে কোনো এটা ব্যাঘাত বিজুতি নোহোৱাৰ বিনিময়ত আমি বৰ্তমান খুবেই আনন্দিত। ইমান কষ্ট কৰি যিকোনো ঘৰৰ সদস্য এজনৰ ঢুকাই যোৱাৰ নিচিনা লাগে। ইমান ৰাইজৰ এটা যেতিয়া নদীত পেলাই দিয়াৰ পিছত অন্তৰখন কান্দি উঠে। তেনেকুৱা ধৰণৰ এটা মানে অৱস্থা হয় যি নেকি আমি দুখ প্ৰকাশ কৰিব লগা হয়। প্ৰতি বছৰে কিছুমান আনকমন কাম কৰি যাব ইচ্ছা আছে। এইটোৱে যে তাৰমানে প্ৰতি বছৰে এটা নিয়মতে কৰিবৰ কাৰণে ইচ্ছা নাই। এই বছৰে আমি বিসৰ্জনৰ পিছত এটা সাধাৰণ কৰি প্ৰগ্ৰেম ৰাখিছোঁ, যি নেকি আমি ইয়াৰ বিসৰ্জন কৰাৰ পিছত সন্ধিয়া ছুপাৰষ্টাৰৰ চিলেক্টেড মেম্বাৰ 20 জন ৰাখিছোঁ। তেখেতসকলক তাৰমানে আমি মঞ্চত উঠাম বুলি উঠাই তাৰমানে পুৰস্কাৰ দিবৰ কাৰণে আমি আয়োজন এটা ৰাখিছোঁ। বিসৰ্জন কৰিব লগা হৈছে, অলপ দুখ লাগিছে, দুখ নালাগা নহয়। ইমান কষ্ট কৰি হেৰি কৰাৰ পিছত পূজা অৰ্পণ কৰাৰ পিছত আজি নদীত আনি পেলাই দিব লগা হৈছে, পানীত বহাই দিব লগা হৈছে। বেয়া লাগিছে আৰু কি কৰিব, উপায়তো নাই। আৰু এইটো পৰম্পৰাৰ ৰীত আগৰ পৰা চলি আহিছে। কৰিছোঁ, অহা বছৰ আৰু বেলেগকৈ কৰিম বুলি এটা আশা ৰাখিছোঁ। আৰু মই হ'লোঁ আপোনাৰ আজি হেৰি মূৰ্তিদাতা, আৰু অহা বছৰ মই আকৌ দিম বুলি ভাবিছোঁ আৰু ভাবা হৈছে, মানে কমপ্লিটলি কথা পতা হৈছে। অহা বছৰ আৰু ভালকৈ কৰিম বুলি মই আশা ৰাখিছোঁ। আৰু আপুনি ব্ৰাহ্মণখিনিও খুব ব্ৰাহ্মণ আনিছিলোঁ। আমাৰ যিখিনি পূজা অৰ্পণ কৰিছে তেওঁলোকে খুব ভালকৈ কৰিছে আৰু আমি সন্তুষ্ট, আমি গোটেইকেইটা ৰাইজে সন্তুষ্ট আৰু আমি কমিটিও সন্তুষ্ট। যিভাৱে কৰিছে বহুত সন্তুষ্ট লাগিছে। আজি তেওঁলোককো বিদায় কৰিলোঁ। আমি সেইটো হিচাপতে আমাক 10টা বজাত সময় দিছিলে, আৰু 10টা বজাত মোটামুটি 12টামান বাজিছে, 11টা বাজিছে। হ'লেও তেওঁলোকে তেনেকুৱা এটা প্ৰব্লেম কৰা নাই। সময় সুবিধা মতে আমি সেনেকুৱা কামখিনি আমি কাৰ্যসূচীখিনি আগবঢ়াই লৈ গৈছোঁ। ভালেই হৈছে। মাননীয় মুখ্যমন্ত্ৰী বিশ্ব শৰ্মা ডাঙৰীয়াই এই বছৰ আমাক 10 লাখ টকা অনুদান প্ৰদান কৰিছে। আমি আশা পাইছোঁ, অহা বছৰ আৰু যাতে আমাক আৰু অকণমান বঢ়াই দিয়ে যেন সেইটো আশা ৰাখিছোঁ। আৰু চৰকাৰে তেনেকুৱা দিবই সেইটো আশা ৰাখিছোঁ।
বেশি